হেই ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক কুশলে আছে। তেনেহ'লে আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যেতিয়া আমাৰ টকাৰ প্ৰয়োজন হয় তেতিয়া আমি ATM যাওঁ। ATMত গৈ আমি যেতিয়া পইচা ওলাই অহালৈ অপেক্ষা কৰোঁ তেতিয়া মেচিনৰ পৰা অৰ্থাৎ ATMৰ ভিতৰত পইচা গণা বা পইচাৰ শব্দ শুনা পাওঁ। হয়নে বাৰু? আমাৰ এনেকুৱা অনুভৱ হয় যেন মেচিনটোৱে সঁচাকৈয়ে নোটবোৰ গণি আছে। কিন্তু আচলতে এনে নহয়। সেই শব্দ পইচা গণাৰ শব্দই নহয়। হ'লনে আচৰিত? হয় ফ্ৰেণ্ডছ, সেয়া আচলতে আগতে ৰেকৰ্ড কৰি থোৱা শব্দহে বজাই দিয়া হয়, যাতে আপুনি সন্তুষ্টি পায় বা মনটো শান্তি পায় যে মোৰ পইচা ওলাই আহি আছে। আগতে জানিছিলনে বাৰু কথাটো? যদি 500 টকাৰ নোট এটাও আপুনি উলিয়াই, শব্দ এনেদৰেই হ'ব যেন 10-15 হাজাৰ টকাহে ওলাব এতিয়া। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ।